হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মই কেনেদৰে বিলাহী চাটনি বনাওঁ। বিলাহীকেইটা ভালদৰে ধুই ল'লোঁ। তাৰপিছত এয়া লৈছোঁ নৰসিংহ পাত কেইখিলামান। তাৰপিছত লৈছোঁ এয়া মচন্দৈ পাত। তাৰপিছত ল'লোঁ এয়া মান ধনিয়া পাত। তাৰপিছত এই গোটেইখিনি মিক্সি গ্ৰাইণ্ডাৰত ভৰাই দিলোঁ। আৰু মই ৰচুনৰ সলনি ৰচুনৰ পাত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰচুনো ব্যৱহাৰ কৰিব পাৰে। এয়া মই ভালদৰে ৰচুনৰ পাতখিনি কাটি লৈছোঁ। তাৰপিছত ৰচুনৰ পাতখিনি ইয়াত দি দিম। আৰু প্ৰয়োজন অনুসৰি আদা ল'লোঁ। আপোনালোকে চাটনিখিনিৰ পৰিমাণ অনুসৰি আপোনালোকে বস্তুবোৰ ব্যৱহাৰ কৰিব। তাৰপিছত এয়া ল'লোঁ জলকীয়া কেইটামান। তাৰপিছত দিলোঁ অলপ নিমখ। তাৰপিছত অলপ পানী দিলোঁ। তাৰপিছত এয়া ঢাকনিখন মাৰি মিক্সি গ্ৰাইণ্ডাৰত দি দিম। এয়া হৈ গ'ল মোৰ চাটনি। আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনেকুৱা হৈছে সেইটো। খাবলৈ কেনেকুৱা পায় আপোনালোকে মোক বনাই ট্ৰাই কৰি কমেণ্ট কৰিব। আৰু এয়া মোৰ চাটনিখিনি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'লৈ। ধন্যবাদ। সকলোৱে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।